গুড ইভিনিং সকলোকে মই জুৰি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মোৰো ভাল। মোৰ ভাল মানে ক'বলৈ গ'লে এইকেইদিন বহুত জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ, একদমেই ভাল পোৱা নাই। মানে মাতটোও বহি গৈছিল, অকণমান ভাল পালোঁ আৰু এতিয়া। আচলতে ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবি আজি মানে দিনটো কামে কৰি আছোঁ, কাম শেষেই হোৱা নাই। গতিকে ভাবিলোঁ এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, আপোনালোকক দেখাই লওঁ। আজি যিহেতু দেৱালী, গতিকে দেৱালী সকলোকে শুভকামনা জনাইছোঁ সকলোকে। আৰু এতিয়া দেখাই লওঁ। আৰু এতিয়া আমাৰ বস্তিত যাব লাগিব। তাৰ পৰা মায়ে কুঁহিয়াৰ আনিব আৰু হাজবেণ্ডেও আজি আলু ৰুবাও, ফাৰ্ষ্ট মানে আলু ৰুবা গৈছে। গতিকে আপোনালোকক দেখাম অকণমান। ভিডিঅ'টো একেলগে চাই দিব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। দীপাৱলী সকলোকে জনাইছোঁ। আহিবা আমাৰ ঘৰত। আপোনালোকক দেখাই আছোঁ আমাৰ পদূলি মুখত ধুনীয়াকৈ কলপুলি ৰুইছে। হাজবেণ্ড আৰু দাদায়ে দুয়ো লগ লাগি দুডাল ৰুইছে। গতিকে দেখাই আছোঁ। এই দুডালে হ'ল কলপুলি ৰুইছে। এনেকৈ গধূলি চাকি বন্তি দিব লাগিব। আৰু এয়া বৰদেউতাহঁতৰ দাদাই কিবা কিবি ৰুব, মানে শাক পাচলি। গতিকে এয়া নেট টানি দিছে ধুনীয়াকৈ। এতিয়া যাম আমি বস্তিত। এতিয়া যাম ঘৰৰ পিছফাল দি, আপোনালোকক দেখাই আছোঁ। ঘৰৰ পিছফাল দিয়ে যাওঁ বস্তিত। ৰিয়া গৈছে আগফাল দি আৰু মই আহিলোঁ পিছফাল দি। এনেকৈ যাম। মানে আগফালে মানুহ আছে, অলপ লাজো লাগে। এনেকৈ মানুহ আছে, তাই আহি আছে, এইটো দৌৰি আহি আছে। আমি এতিয়া যাওঁ তাইৰ লগত। মানে মাহঁত আগত গুচি গ'ল। মোক দেখা পাই কিনে ভিডিঅ'ত বোলে অকণমান উঠে আমাৰ মৰমৰ আপীৰ ছোৱালীজনী। এই দুয়োজনী মোৰ মানে কি আমাৰ ভতিজী হয়। মানে বৰদেউতাহঁতৰ ডাঙৰ দাদাৰ ছোৱালীজনী হ'ল এইজনী ৰিয়া, আৰু সৰু দাদাটোৰ এইজনী হ'ল সোণাক্ষী, মাইনা। এতিয়া গৈ আছোঁ আমি বস্তিত, চাই থাকোঁ। আমি আহিছিলোঁ এইফালেদি, কিন্তু এইফালেদি ৰাস্তা নাই। বহুত দিন হোৱা নাইতো। বাবুহঁত মানে যেতিয়াৰ পৰা গাঁত থাকিলে তেতিয়াৰ পৰা আমি বস্তি অহাই নাই। আগতে আহিছিলোঁ বস্তিত আহি চব্জি তব্জি ছিঙি লৈ যাওঁ ধুনীয়াকৈ। আমাৰ ঘৰত অলপ চব্জি মানে কি কৰে মা আৰু দেউতাই। গতিকে আমিও আহোঁ এনেকৈ চব্জি ছিঙিবলৈ। এনেকৈ আলু, ৰঙালাও, এনেকৈ সকলো শাক পাচলি সকলোবিলাকেই কৰে অলপ ঘৰত খাবৰ কাৰণে। আৰু আজি প্ৰথম হাজবেণ্ডে আলু ৰুব খুজিছে, মানে আলু ৰুৱে তেওঁ, সেইকাৰণে যাব খুজিছে এবাৰ দেখাবলৈ। গতিকে চাই থাকক মোৰ বস্তি। হাজবেণ্ডে আৰু মায়ে কাম কৰিয়ে আছে। গতিকে বলক কোনফালেদি যাব পাৰে আমিও চাওঁ। গৈ আছোঁ আমি এনেকৈ। ৰিয়া পিছফালে আহা। লোহাৰ গেটখন খুলি দা। বিৰাট ভাল লাগিছে, সঁচাকৈ কৈছোঁ। বহুত বছৰ মূৰে কুঁহিয়াৰ দেখিছেনে? এয়া আমাৰ হেৰি মাজু দেউতাহঁতৰ খেতি, এইটো মাজু দেউতাহঁতৰ বস্তি। ভাল লাগে। এতিয়া গৈ আছোঁ। এয়া মায়ে কাম কৰিয়ে আছে, মা আৰু হাজবেণ্ড। গতিকে দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। এইটোৱে আমাৰ ধুনীয়া বস্তি। আৰু মায়েও ৰুই আছে, কিবা ৰুই আছে আজি। কবি কি কবি? ফুলকবি না ওলকবি নেকি? ওলকবি। ওলকবি ৰুই আছে। এফালে কিবা দিছে? পালেং, ধনিয়া। এইফালে আছে আদা, কল, কুঁহিয়াৰ।
আজি ঠগীৰ সাজত নিব লাগিব ৰ'বা। এয়া কুঁহিয়াৰ কলগছ, এইটোৱে হৈছে আমাৰ বস্তি। মায়ে কাম কৰি আছে, মানে ৰুই আছে। জলকীয়া পুলি, সৰু সৰু জলকীয়াৰ পুলি ৰুইছে এনেকে। হাজবেণ্ডে আলু ৰুব আৰু। কবি কাক লাগে কমেণ্টত ক'বচোন। দেখাম, তাৰপিছত কমেণ্ট কৰি জনাব। এই বহুত দেৰি আছে। হাজবেণ্ডে কৈছে গোটেই শাৰীটোৱে বোলে পেলাই থৈ যাব লাগে, পেলাই থৈ যাওঁ। এনকে ৰুব লাগে। দিছে মই ৰুব খোজোতে লৈয়ে গ'ল। কি মানুহ দেখে। ব'লা পকা ধানৰ মাজে মাজে গানটো মাৰি দা। ধুনীয়াকৈ বস্তুটো চালোঁ, দেখালোঁ আপোনালোকক। আৰু এতিয়া ঘৰলৈ যাওঁ, যাই কিনে বাবুকো শুৱাই থৈ আহিছোঁ, যিহেতু তাকো চাব লাগিব। অকলে অকলে থৈ আহিছোঁ। আৰু হাজবেণ্ডৰ আজি কিন্তু বহুত কষ্ট হৈছে, কাৰণ ঘৰতো বহুত কাম কৰিলে। আজি মানে কি কামতো যোৱা নাই। চাওকচোন, ইমান ধুনীয়া এটা সৌন্দৰ্য আমাৰ পথাৰখনি। এইয়া হয় দেখি আমাৰ মাজু দেউতাহঁতৰে পুখুৰী এইটো। সিহঁতৰ কলপুলি ৰোৱা চেচ। আমাৰ চেচ না? চাকি দিব বাকী আছে। এতিয়া গৈ থাকোঁ ঘৰলৈ। অলপ ফুৰিও এনে থাকাতকে ধৰা আপোনালোকক দেখাই আছোঁ আগফালেৰে যায়, আৰু গতিকে চাই থাকিব। এতিয়া হ'ল এইটো পিছফালেৰে আমি যাওঁ, অহা যোৱা কৰোঁ। ঘৰ আহি পাই গ'লোঁ। এতিয়া কলিজা উঠিছেনে উঠা নাই চাওঁ ৰ'বচোন। এইয়া তাক শুৱাই কিনে থৈ গৈছিলোঁ, আহি পালোঁ, উঠা নাই, সি শুই আছে। ধুনীয়াকৈ শুই আছে। ধুনীয়াকৈ তাক শুই থৈ যেনেকৈ গৈছিলোঁ তেনেকৈয়ে আছে। ভাবিছিলোঁ উঠিছে নেকি, গ'লেও চিন্তা লাগি আছিলে যে শুই আছিলে নেকি, যিহেতু বস্তুটো অকণমান দূৰত
মাতিলেওতো শুনা নাপায়, গতিকে ভাবিছিলোঁ কান্দি আছে নেকি সি শুই উঠি কিনে। নহয়, সি বিচৰা ধুনীয়াকৈ শুই আছে, সেয়া শুৱাই থৈ গৈছে ধুনীয়াকৈ। গতিকে অকণমান দেৰিকৈ চাকি বন্তি জ্বলাব লাগিব, গতিকে চাই থাকিব ধুনীয়াকৈ। এয়া আমাৰ ধুনু টোপনিৰ পৰা উঠিলে। অ' গুণ, কি খাই আছ? কি খাই আছ? হা, কি খাইছ? লাৰু, মুড়ি লাৰু খাইছ? খা। এয়া চাওক, ঘৰৰ দুৱাৰ মুখত বাৰাণ্ডাত সকলোকে দিয়া গৈছে চাকি। আৰু এইফালে চাওক, ভালকৈ দিয়া গৈছে। এইফালে বৰমাহঁতৰ ঘৰত এয়া চাওক, ইমান এয়া বৰমাহঁতৰ ঘৰত ধুনীয়াকৈ ৰিয়াই ৰংগলী বনাইছে, যিহেতু বাইদেউ নোৱাৰে মানে চাকি দিব। চাওক, ইমান ধুনীয়া ৰংগলী বনাইছে তাই। বাতিত মম লগাই এনেকৈ কালাৰিং মানে ৰং দি পানী দিছে, দি কিনে এনেকৈ জ্বলাইছে। ইমান মৰম লগা হৈছে, চাওকচোন ইমান মৰম লগাকৈ বনাইছে। এয়া বাইদেউ দি আছে চাকি। এফালে বাইদেউ আৰু এইফালে বৰদেউতাহঁতৰ দাদাই চাকি জ্বলাই আছে ধুনীয়াকৈ দুয়ো। হেপী দেৱালী, হেপী দেৱালী। তুমি ইয়াতে জ্বলাই দে, বনোৱা জ্বলাই দে, জ্বলাই দে, জ্বলাই দে। হেপী দেৱালী ক, হেপী দেৱালী। বোম ফুটাবলৈ ভয় লাগে, সেইবাবে এডাল ফুলজাৰিয়ে লগালোঁ। বোমা আনিম ৰ ৰাতি।